হাই ৰাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ গছৰে কৰ্দৈ টেঙা আছিলে, চাওক 3টা লাগিছিলে। অকণমান মাছ আনিছোঁ, ৰৌ মাছ। এই আপোনাৰ কৰ্দৈ টেঙাকেইটাৰ এটা অকণমান বেয়া, এইটো নহ'ব। বাকী দুটাৰে আলু দি খচি পেলাই ৰাতি বনাম, দেখাম আপোনালোকক। পিছত এইখিনি মই এড কৰি দিম। এতিয়া দেখালোঁ, এইখিনি ভাজি ল'ম দেই। লগ পাই আছোঁ ৰাতি। ৰাইজ, মাছখিনি মই ৰেডি কৰিলোঁ। এয়া চাওক, দেখিছেনে? হালধি নিমখ দিলোঁ, ভাজিম এতিয়া। মই এই ইণ্ডাকশ্যন নিদিওঁ, কথা কৈ থাকিলে মাইক নাই যে এতিয়া বৰ্তমান, কিনাও নাই, তো চাউণ্ড উঠিব। তেতিয়া মাছ ভাজিম দে। মোৰ মস্ত ভয় লাগে, ট্ৰাই কৰি থাকোঁ ন। দেখা যাওক, এই চাওক। মাছখিনি ভাজি লওঁ, গৰমো মস্ত, বৰষুণো নিদিলে। দেখাই আছোঁ দেই, চাই থাকিব। এয়া ৰাইজ, তামাম মাছ ভাজিছোঁ, দেখিছেনে কি ৰংচোৱা হৈছে। ৰাইজ, কৰ্দৈৰ আঞ্জা হৈ গ'ল। এই মাছ ভাজি লৈছোঁ, কিমান ভাল লাগে ন? নিজে ৰোৱা গছৰ পুলিৰ কৰ্দৈৰে আজি আঞ্জা বনাইছোঁ। কেনে হৈছে টেষ্ট কৰোঁ এতিয়া, বেয়া চেয়া নাপাব। খালোঁ দেই, বঢ়িয়া হৈছে ৰাইজ। মাছ ভাজি অকণমান লওঁ। বঢ়িয়া ৰাইজ, ইমানখিনি বাৰু ভালেই বনাইছোঁ। থেংক ইউ ফৰ ৱাচিং। গুড নাইট গাইজ।